এইখিনি আমি চাই আছোঁ। একচুৱেলি নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো একেবাৰে স্বচ্ছ আৰু নিকা, এই বিষয়ে অকণো সন্দেহ নাই। কিন্তু এই এটা কথা লৈ পেলাই এটা কথা তেখেতলোকে কৈছে যে 5 গুণ সংখ্যা কেণ্ডিডেটৰ মাতিব লাগে ৰিটেন পৰীক্ষাৰ কাৰণে। 5 গুণেই মতা হৈছে ইন প্ৰিন্সিপল। খালি কিছুমান কেণ্ডিডেটে দুইটাতে AB2 UB2 দুইটাতে কোৱালিফাই কৰিছে। কিছুমান ৰিজাৰ্ভ কেণ্ডিডেটে জেনেৰেল কেণ্ডিডেটতকৈ বেছি নম্বৰ পাই পেলাই জেনেৰেলত সোমাই গৈছে। গতিকে এই 5 গুণটো কিছুমান কেটেগৰী অনুযায়ী কমি গৈছে। কিছুমান জেগাত ৰিজাৰ্ভ কেটেগৰী 5 গুণ দিব লাগে, কিন্তু ৰিজাৰ্ভ কেটেগৰী 5 গুণ নায়েই মানুহ কেণ্ডিডেট। গতিকে সেইকাৰণে কেটেগৰী অনুসাৰে কেতিয়াবা আমাৰ 5 গুণৰ কথা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানোতে, ষ্টেটৰ পলিচিৰ মানোতে FMMO ফৰ্মাৰ মিলিটেণ্ট তেওঁলোকৰো আছে এটা ৰিজাৰ্ভেশ্যন। এক্সট্ৰিমিষ্ট ইনভেষ্টেড থানা তাৰো এটা আছে ৰিজাৰ্ভেশ্যন। গতিকে এইখিনিত প্ৰত্যেকটোকে 5 গুণ পচিবলে নহয়, নাই সিমান সংখ্যক মানুহ। গতিকে তেনেকুৱাত কমি গৈছে। গতিকে এইখিনি আমি চাই আছোঁ, ভাবিছোঁ যিখিনি দুটা পোষ্টত সোমাই গৈছে, সেই পোষ্টত সোমাই গৈছে একেজন মানুহে দুটা পোষ্টত, দুইটাতে ছাকচেছফুল হৈছে। গতিকে তেওঁ সেই 10,000মান পোষ্ট খাই দিছে তেওঁলোকৰ মানুহে। গতিকে আমি চাওঁ, আজি আকৌ SLPRB মিটিংখন দিছোঁ, সেইটো আমি কিবা কৰোঁ নেকি। গতিকে ইয়াত ডেফিনেটলি টোটেলি স্বচ্ছ আৰু নিকা হৈছে, প্ৰক্ৰিয়াটো টিপটপ। কিন্তু সেই 5 গুণৰ কথাটো লৈ পেলাই ইণ্টাৰপ্ৰিটেশ্যনৰ এটা ইছ্যু আছে। এইখিনি আমি চাই আছোঁ। একচুৱেলি নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো একেবাৰে স্বচ্ছ আৰু নিকা, এই বিষয়ে অকণো সন্দেহ নাই। কিন্তু এই এটা কথা লৈ পেলাই এটা কথা তেখেতলোকে কৈছে যে 5 গুণ সংখ্যা কেণ্ডিডেটৰ মাতিব লাগে ৰিটেন পৰীক্ষাৰ কাৰণে। 5 গুণেই মতা হৈছে ইন প্ৰিন্সিপল। খালি কিছুমান কেণ্ডিডেটে দুইটাতে AB2 UB2 দুইটাতে কোৱালিফাই কৰিছে। কিছুমান ৰিজাৰ্ভ কেণ্ডিডেটে জেনেৰেল কেণ্ডিডেটতকৈ বেছি নম্বৰ পাই পেলাই জেনেৰেলত সোমাই গৈছে। গতিকে এই 5 গুণটো কিছুমান কেটেগৰী অনুযায়ী কমি গৈছে। কিছুমান জেগাত ৰিজাৰ্ভ কেটেগৰী 5 গুণ দিব লাগে, কিন্তু ৰিজাৰ্ভ কেটেগৰী 5 গুণ নায়েই মানুহ কেণ্ডিডেট। গতিকে সেইকাৰণে কেটেগৰী অনুসাৰে কেতিয়াবা আমাৰ 5 গুণৰ কথা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানোতে, ষ্টেটৰ পলিচিৰ মানোতে FMMO ফৰ্মাৰ মিলিটেণ্ট তেওঁলোকৰো আছে এটা ৰিজাৰ্ভেশ্যন। এক্সট্ৰিমিষ্ট ইনভেষ্টেড থানা তাৰো এটা আছে ৰিজাৰ্ভেশ্যন। গতিকে এইখিনিত প্ৰত্যেকটোকে 5 গুণ পচিবলে নহয়, নাই সিমান সংখ্যক মানুহ। গতিকে তেনেকুৱাত কমি গৈছে। গতিকে এইখিনি আমি চাই আছোঁ, ভাবিছোঁ যিখিনি দুটা পোষ্টত সোমাই গৈছে, সেই পোষ্টত সোমাই গৈছে একেজন মানুহে দুটা পোষ্টত, দুইটাতে ছাকচেছফুল হৈছে। গতিকে তেওঁ সেই 10,000মান পোষ্ট খাই দিছে তেওঁলোকৰ মানুহে। গতিকে আমি চাওঁ, আজি আকৌ SLPRB মিটিংখন দিছোঁ, সেইটো আমি কিবা কৰোঁ নেকি। গতিকে ইয়াত ডেফিনেটলি টোটেলি স্বচ্ছ আৰু নিকা হৈছে, প্ৰক্ৰিয়াটো টিপটপ। কিন্তু সেই 5 গুণৰ কথাটো লৈ পেলাই ইণ্টাৰপ্ৰিটেশ্যনৰ এটা ইছ্যু আছে।